মোবাইল আছে না ওপেন কব লাগিব ক এইটো ভাগি দিছে কিন্তু আৰু এইটো কি সবে ভিডিও কৰি দিবা দে সবে দিবা এইটো একচুৱেলি এইটো ভাগি থাকিলে হয় এইটো শিল দাঙি লৈ পেলাই তেওঁলোকে এইখিনি জেগাত পেলাই দিছে আৰু শিলৰ ওপৰত শিল পেলাই দিছে কাৰণে ফাট মেলি গৈছে বাৰুকৈ শিলটো ভাগি নগ'লগৈ আৰু এই দাদা আছিলে দাদা আহি পেলাই 4-5 দিন হৈ গৈছে ন ঘটনাটো 4-5 দিন হৈ গ'ল তাৰপিছত দাদা আনি এই শিলটো ইয়াত হৈছে মুচি কৰি থৈ দিছে জুবিন ক্ষেত্ৰত বহুত মানুহ হয় ইয়াত চাওক ইয়াত কোনো ধূপ দিবলৈ চাকি দিবলৈ কোনো মানুহ নাই আৰু জেগাখিনি যদি চাবলৈ যায় ইমান লেতেৰা হৈ আছে ইমান লেতেৰা মানে আপুনি কি ক'ব চবফালে জংঘল বুলি ক'ব পাৰি আৰু জুবিন দাৰ যিবিলাক ফটো আছিল পোষ্টাৰ আছিল ফালি চিলি পেলাই দিছে তাতে কিছুমান আপোনালোকে চাব পাৰে এফালে ফালি পেলাইছে আৰু এফালে পেলাইছে আৰু দাদাই কেইখনমান পোষ্টাৰ ৰুমত থৈ দিছে আপুনি মালিকজনৰ নামটো কওক না যোনে ভাঙিছে মালিকজনৰ নামটো মালিকজনৰ নাম নন্দ মাষ্টৰ উপায় নাজানো নন্দ বুলি নান্দ মাষ্টৰ নন্দ মাষ্টৰ হয় ক'ত থাকে বাৰু এজন মাষ্টৰ হয় টিচাৰ এয়া জ্ঞান নেকি টিচাৰৰ এইটো জ্ঞান নেকি মাষ্টৰ মানুহ এনেকুৱা কাম জুবিন দাই অসমীয়া হয়নে নহয় এইটো সেইটোৱে কুৱেশ্যনটো মেইন আপুনি অসমীয়া হয়নে নহয় নন্দন মাষ্টৰ নে ৱাট এভাৰ নাজানো কোন হয় এয়া আপুনি কি অৱস্থা কৰিলে এয়া আমি সহ্য কৰিব নোৱাৰো পৰিৱেশ হৈ আছিলে এইপিনে ফুল চুল মালা চালা মানুহে লগাই কৰি গামোচাৰ ওপৰত গামোচা আছিলে এতিয়া একো নাই চব পেলাই দিছে ইয়াতে গছৰ পুলি আছে পেলাই দিছে ইয়াতেতো চাকি দিবৰ কাৰণে দাদা হয়তো দেখিছিল আপুনি ৰাখিছিল চাকি দিবৰ কাৰণে ধূপ দিবৰ কাৰণে এটা ৰাখি থৈছিল পুৱা ভাগি পেলাই দি থৈ দিছে এটা বাঁহ চাহ এনেকে চাৰিফালে আছিলে বাঁহ চাহ ভাগি পেলাই থৈ দিছে কিয় ইমান অৱহেলা কিয় মই CDC ছাৰৰ অফিচত এখন লেটাৰ দিয়াৰ পাছত আজি ইয়াত পুলিচ প্ৰটেকশ্যন কিয় নাই ইয়াত লাইটৰ ব্যৱস্থা কিয় নাই ইয়াত অহা নাই এটা লাইটৰ ব্যৱস্থা নাই ইয়াত ক'তো এটা লাইটৰ ব্যৱস্থা নাই ইয়াত পঢ়া থাকিব লাগিছিল মানে সেইখন সমাধি তেওঁ দাদা হৈ ইয়াত তেওঁ কোনো স্পীড নাই ইয়াততো স্পীড আছিল আজি গভৰ্ণমেণ্টে আজি কিয় এইটো সমাধিৰ কাৰণে হেৰি কৰা নাছিল গভৰ্ণমেণ্ট মাধ্যমত ল'ব আমি অসমীয়া মানুহে ল'ব পাৰোঁ তেওঁ আহক আলোচনা কৰক সেয়াই আলোচনা কৰক আমি পাব্লিক আছো যিমান টকা লাগে পাব্লিকে আমি উঠাই মেলি দিম যি বৰঙণি লাগে আমি দিম এয়া সকলো ৰাইজ আছে সকলোৱে কি কৈছে আপোনালোকে কওক আপোনালোকে 10 টকা হলেতো দিয়া আপোনালোকে পাৰিব 10 টকাকে হলে দিব পাৰিব জুবিনদাৰ নামত পাৰিব সকলোৱে পাৰিব এয়া কোন নন্দন মাষ্টাৰ অ'নাৰজনক মই কৈছো এবাৰ আপুনি আহক ওলাই আহক কথা পাতক এইখন জেগা লাইটৰ ব্যৱস্থা আৰু এইফালৰ পৰা ৰাস্তাৰ ব্যৱস্থা আমাক লাগে এডোখৰ পৰা ৰাস্তা ব্যৱস্থা আৰু ইয়াত ধুনীয়াকৈ সংৰক্ষণ কৰি ইয়াত লাইটৰ ব্যৱস্থা আমাক লাগে মইতো ভিডিঅ'টো দিম অতি সোনকালে আপুনি ওলাই আহক আৰু আমাৰ দাবী আপুনি এনেকৈ ভাঙিব নোৱাৰে জুবিন দাৰ জিৰোৱা জেগাকণ আপুনি এনেকৈ ভাঙিব নোৱাৰে আপুনি অসমীয়া হয়নে নহয় মোৰ কুৱেশ্যন এইটো ভিডিঅ'ত আপোনাক মই কুৱেশ্যন সুধিছো আপুনি অসমীয়া হয়নে নহয় এখন সমাজৰ অধিকাৰ ক'ত পালে সেইটোৱে সকলোৱে ইয়াত ধুনীয়াকৈ